welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজি মই কৰিম এটা হল ভিডিও, Amazon হল ভিডিও। আগতে মই কোনো হল ভিডিও কৰা নাছিলোঁ, এইটো মোৰ ফাৰ্ষ্ট হল ভিডিও হ'ব। সো ইয়াতে মোৰ যিমানখিনি প্ৰডাক্ট আছে আন্ডাৰ 300 ৰ ভিতৰত আপোনালোকে ইজিলি পাৰচেজ কৰিব পাৰে। সো আজিৰ ভিডিওটো যদি আপোনালোকৰ কাৰণে হেল্পফুল হয় তেন্তে ভিডিওটো লাইক, শেয়াৰ এণ্ড মেক শিওৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। গতিকে আহক ভিডিওটো ষ্টাৰ্ট কৰোঁ। সো আজিৰ ফাৰ্ষ্ট যেটো প্ৰডাক্ট হৈছে সেইটো হ'ল ব্লু হেভেনৰ ফ্ললেছ মেকআপ বেস প্ৰাইমাৰ। এইটো সিল্ক মেট ফিনিশ প্ৰাইমাৰ হয় আৰু সিলিকন বেস হয়, অয়েল ফ্ৰী প্ৰাইমাৰ হয়। ইজিলি আপোনাৰ স্কিনত এপ্লাই হ'ব, অল স্কিন টাইপৰ কাৰণেও হয় আৰু আপোনালোকৰ পোৰ্সবিলাক মিনিমাইজ কৰি দিব আৰু ফাইন লাইনবিলাক ব্লাৰ কৰি দিয়ে। সো ইয়াৰ হৈছে ব্লু হেভেন প্ৰাইমাৰৰ গুণ। এইটো বহুত এফৰ্ডেবল হয়, ইয়াৰ প্ৰাইচটো হৈছে 300। নেক্সট প্ৰডাক্টটো হ'ল লেকমি সান এক্সপাৰ্ট ছানস্ক্ৰীন। to 97% আপোনাক প্ৰটেক্ট কৰিব সান ৰেজৰ পৰা। লেকমি সান এক্সপাৰ্ট PA SPF 50+++ আল্টিমেট লোশন, লাইট নন ষ্টিকি, অল স্কিন টাইপছ, ডাৰ্মাটলজিক্যালি টেষ্টেড। সো বহুত ধুনীয়া ছানস্ক্ৰীন হয়, টিণ্টেড মইশ্চাৰাইজাৰ ছানস্ক্ৰীন হয়। আপোনালোকে যেতিয়া বাহিৰত যাবলৈ ওলাব তেতিয়া আপোনালোকে মাষ্ট বি ছানস্ক্ৰীনটো ইউজ কৰিব, কাৰণ ছানস্ক্ৰীনে আপোনাৰ স্কিনখন ৰ'দৰ পৰা প্ৰটেক্ট কৰিব। সো মই এইটো ইউজ কৰি আছোঁ আৰু ইয়াত আগতেও মই এইটো ইউজ কৰিছোঁ, গতিকে মই বহুত ভাল পাইছোঁ। অ'কে, নেক্সট প্ৰডাক্টটো হৈছে মেইবলিন ক্ল'জেল বোল্ড লাইনাৰ। এইটো বহুত ধুনীয়া আইলাইনাৰ হয়, এটা উইং লাইনাৰ ড্ৰ কৰিব পাৰি। আপোনালোকক মই দেখুৱাই আছোঁ। এনেকুৱা এটা আইলাইনাৰ হয়, 3 ml কোৱান্টিটি হয় আৰু ইয়াৰ প্ৰাইচটো হ'ল 249, ইয়াতে দিয়া আছে। মই আপোনাক খুলি দেখুৱাই আছোঁ। ইয়াতে এটা ব্ৰাছ এপ্লিকেটৰ দিয়া আছে এনেকুৱা টাইপৰ। আপোনালোকে এনেদৰে এটা উইং লাইনাৰ ড্ৰ কৰিব পাৰে। আপোনালোকে দেখিব পাৰিছে মই আইলাইনাৰটো ইউজ কৰিছোঁ, এটা ধুনীয়াকৈ এটা আইলাইনাৰ ড্ৰ কৰিছোঁ। নেক্সট প্ৰডাক্টটো হ'ল এইটো মেইবলিন হাইপাৰ কাৰ্ল মাস্কাৰা। এইটো ৱাটাৰপ্ৰুফ হয়, বহুত ধুনীয়া এটা মাস্কাৰা হয়। এইটো এপ্লাই কৰাৰ পিছত আপোনালোকক ফেক লেছেছ ইউজ কৰাৰ দৰকাৰেই নহ'ব, ৱাটাৰপ্ৰুফ হয়, বহুত ভাল হয়। সো মই বহুত ভাল পাইছোঁ এনেকুৱা। সো আপোনালোকে কিনিব পাৰে। মই সকলো প্ৰডাক্টৰ লিংক ডিছক্ৰিপশ্যনৰ বক্সত দি দিম, আপোনালোকে ল'ব খুজিলে ল'ব পাৰে। সো নেক্সট প্ৰডাক্টটো হৈছে চেম ব্লু হেভেনৰ ট্ৰান্সলুচেণ্ট পাউডাৰ। ইয়াতে দিয়া আছে ব্লু হেভেন ফ্ললেছ ফিনিচিং পাউডাৰ, ৰেডিয়েণ্ট ফিনিছ, লং ষ্টে। ইয়াৰ সকলো ডিটেইলছ বেক ছাইডত দিয়া আছে, আপোনালোকে চাই ল'ব। অ'কে, মই এইটো অ'পেন কৰিছোঁ। ইয়াতে এটা পাফ দিয়া আছে, আপোনালোকে এইটো পাফ দি পাউডাৰটো এপ্লাই কৰিব পাৰে। বহুত ছফ্ট এণ্ড স্পঞ্জি হয়, বহুত ভাল হয়, আপোনালোকে ইউজ কৰিব পাৰে। গতিকে মই বহুত ভাল পাইছোঁ। শ্বেড হ'ল ব্লাছ আৰু ইয়াৰ স্মেল, ৱাও, অ' মাই গড, বহুত 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 ধুনীয়া, একদম ৰিফ্ৰেছ। গতিকে অ'কে, নেক্সট প্ৰডাক্ট হৈছে চেম ব্লু হেভেনৰ ৱাইপছ মেকআপ ৰিমুভাৰ। মোৰ এনেকুৱা আছিল আগতো, ত' যিহেতু মই মেকআপ ভিডিঅ' বনাওঁ, মোক মেকআপ ৰিমুভাৰ কৰিবলৈ ৱাইপছ লাগে, গতিকে মই এটা এনেকুৱা পাৰচেছ কৰিছোঁ। এনেকুৱা এটা লক কৰা থাকে, আপোনালোকে দেখিব পাৰে। ইয়াতে 30 ৱাইপছ আছে আৰু ইয়াৰ প্ৰাইচটো হ'ল 150। এফৰ্ডেবল হয়, আপোনালোকে পাৰচেছ কৰিব পাৰে। আপোনালোকৰ লগত এটা ৰাখিব পাৰে। ইয়াতে আছে ভিটামিন E প্লাছ এল'ভেৰা। ফেচখন বহুত ভালদৰে ক্লিন কৰে আৰু অইলনেছখিনি ক্লিন কৰি দিয়ে আৰু ইয়াৰ স্মেলটোও বহুত ধুনীয়া, গতিকে আপোনালোকে এনেকুৱা এটা ল'ব পাৰে। অ'কে, নেক্সট এণ্ড লাষ্ট প্ৰডাক্টটো হ'ল গাৰ্নিয়াৰ মাইচেলাৰ ক্লিনজিং ৱাটাৰ। আগতো এটা আছিল, এইটো প্ৰায় শেষ হ'ব আৰু সো আগতীয়াকৈ মই আৰু এটা অৰ্ডাৰ দিছোঁ, গতিকে ইয়াৰ বিষয়ে কি ক'ম। এইটোও বহুত ভাল হয়। মই এটা 125 ml অৰ্ডাৰ দিছোঁ আৰু ইয়াৰ প্ৰাইচটো হ'ল 175, আপোনালোকে ল'ব পাৰে। মেকআপ ৰিমুভ বহুত ভালদৰে কৰি দিয়ে। সো ইয়াৰ এটা মই আগতে এনেকুৱা এটা ৰিভিউ দিছোঁ, আপোনালোকে চাব পাৰে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আগৰ ভিডিঅ'টোৰ। এণ্ড মোৰ আজিৰ সকলো প্ৰডাক্টৰ লিংকবিলাক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰে। আৰু যদি আপোনালোকে কিনিব খোজে তেন্তে কিনিব পাৰে।
সো এয়াই হৈছে মোৰ আজিৰ এমাজন হল ভিডিঅ' আণ্ডাৰ 300 কমেণ্টত জনাব আপোনালোকক কোনটো প্ৰডাক্ট বেছি ভাল লাগিছে এণ্ড ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড মেক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে লগ পাইছোঁ নেক্সট ভিডিঅ'ত টিল দেন টেক কেয়াৰ বাই বাই